Subscribe কৰক Assamese Funda YouTube চেনেলক আৰু প্ৰেছ কৰি দিয়ক বেল আইকনক আমাৰ লেটেষ্ট ভিডিঅ' সকলোৰ আগতে চোৱাৰ বাবে। ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। মোৰ নাম পল আৰু আপুনি চাই আছে Assamese Funda YouTube চেনেল। গাইজ, আজিৰ এই ভিডিঅ'টোত মই জনাম ইণ্ডিয়ান নেভিত খালী হোৱা 400টা পোষ্টৰ বিষয়ে। ইয়াত কোনে এপ্লাই কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কি, এপ্লাই কৰাৰ গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। ইয়াত টোটেল ভেকেঞ্চি বা টোটেল পোষ্ট হৈছে 400। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ। ইয়াত এজ লিমিট উল্লেখ কৰিছে আপোনাৰ জন্ম হ'ব লাগিব 1/10/1998 পৰা 30/9/2002 ভিতৰত হ'ব লাগিব। এই সময়সীমাৰ ভিতৰত আপোনাৰ জন্ম হ'ব লাগিব। তাৰ পাছত ইয়াত চেলাৰী উল্লেখ কৰিছে 21,700 পৰা 69,100 লৈকে হ'ব পাৰ মান্থৰ চেলাৰী। তাৰ পাছত উল্লেখ কৰিছে অনলি আনমেৰিড মেল কেণ্ডিডেট আৰ ইলিজিবল টু এপ্লাই, মানে যিসকল বন্ধুৱে বিয়া কৰি লৈছে সেইসকলে এপ্লাই কৰিব নোৱাৰিব, আৰু যিসকল বন্ধুৱে বিয়া কৰা নাই সেইসকলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ পাছত এক্সামিনেশ্যন ফি ইয়াত উল্লেখ কৰিছে 205, আৰু আপুনি যদি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে কিন্তু আপোনাৰ কোনো ধৰণৰ এক্সামিনেশ্যন ফি দিব নালাগে। তাৰ পাছত ইম্পৰ্টেণ্ট ডেট মানে কি, এইটো হৈছে লাষ্ট ডেট ফৰ এপ্লাই। লাষ্ট ডেট ফৰ এপ্লাই হৈছে 30/12/2018, মানে 30 ডিচেম্বৰ 2018লৈকে এই পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু সবিশেষ যদি আপুনি জানিব বিচাৰে এই পোষ্টৰ বিষয়ে তেনেহ'লে আপুনি অফিচিয়েল ৱেবছাইটত গৈ ডিটেইলছত চেক কৰিব পাৰে। অফিচিয়েল ৱেবছাইটত গৈ ন'টিফিকেশ্যনটো ডাউনলোড কৰি ডিটেইলছত চাব পাৰে। অফিচিয়েল ৱেবছাইটটো হৈছে www.joinindiannavy.gov.in। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ডৰ লগত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু আপুনি যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেনেহ'লে থেংক ইউ ছ' মাচ।